নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পাইচিমি চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নতুনকৈ ইউটিউব চেনেল এটা আৰম্ভ কৰিছোঁ। এই চেনেলটোত ঘৰত উপলব্ধ বিভিন্ন সাধাৰণ সামগ্ৰীৰে বনোৱা ৰেচিপি আমি দিবলৈ চেষ্টা কৰিম। আজিও তেনেকৈ এটা পকৰীৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আজি আমি বনাবলৈ লৈছোঁ পকৰী। পকৰীৰ বাবে আমাক প্ৰয়োজনীয় হ'ব লগা সামগ্ৰীসমূহ হৈছে এয়া বেচন, 1 কাপ বেচন লৈছোঁ, আধা কাপ আটা লৈছোঁ, কাটি লোৱা নৰসিংহ পাত, কাটি লোৱা আলু আৰু ইয়াত কাটি লোৱা জলকীয়া, কাটি লোৱা পিঁয়াজ আৰু বেকিং ছ'ডা, লগত আছে নিমখ। নিমখটো সোৱাদ অনুযায়ী দিব লাগিব। এতিয়া এটা বাতি লৈছোঁ, বাতিটোত আমি সামগ্ৰীসমূহ মিহলাই ল'ব লাগিব। প্ৰথমতে বেচনখিনি লৈছোঁ, বেচনখিনি লোৱাৰ পিছত আটাখিনিও লৈছোঁ, তাৰপিছত পিঁয়াজখিনি দি একেলগে মিহলাই ল'ব লাগিব। এতিয়া ইয়াত আলুখিনি দি লওঁ। নৰসিংহ পাতখিনি দি লৈছোঁ। জলকীয়াখিনি, সম্পূৰ্ণ সামগ্ৰীখিনি বাতিটোত দি লৈছোঁ। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দি লওঁ। অকণমান বেকিং ছ'ডা, এতিয়া পানী অকণমান দি কেনে মিহলাই ল'ব লাগিব। এনেকৈ পানী মিহলাই কেনে গোটেইখিনি পকৰীৰ বাবে উপযুক্ত হোৱালৈ সানি থকা হৈছে। এতিয়া এইখিনি আমি এটা কেৰাহীত তেল দি কেনে ভাজিব লাগিব। সম্পূৰ্ণ মচমচীয়া হোৱাকৈ ভাজি ল'ম। কেৰাহীটোত এতিয়া তেল অলপমান দি লৈছোঁ। তেল অকণমান বেছিকৈ লাগে পকৰী বনাবলৈ হ'লে। এতিয়া তেলখিনি গৰম হোৱালৈ অলপ টাইম ৰখিব লাগিব। এতিয়া তেলখিনি গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত আমি পকৰীখিনি দি দিওঁ। গেছৰ ফ্লেমটো অলপমান ল' ৰাখিব লাগিব। আবেলি চাহকাপত এনেকুৱাকৈ পকৰীৰ লগত খোৱাৰ মজাই সুকীয়া। আপোনালোকে চাব পাৰে এটা ছাইড হৈ গৈছে, আনটো ছাইড হোৱালৈ এনেকৈ লৰাই থাকিব লাগিব। এনেকৈ ৰংচোৱা হোৱালৈ ভাজিব লাগিব। ইয়াত আমি নৰসিংহৰ পাত দিছোঁ, কাৰণ নৰসিংহৰ পাতটো পেটৰ কাৰণে ভাল। পকৰীখিনি মচমচীয়া হৈছে, গতিকে এতিয়া নমাই থওঁ।
এতিয়া আকৌ দিবলৈ লৈছোঁ। পকৰীত অলপ পিঁয়াজ বেছিকৈ দিলে কৰিবৰ খাবলৈ ভাল লাগে। এনেদৰে বাকী থকা পকৰীখিনিও ভাজি ল'ম। আৰু ইয়াক আপোনালোকে টমেটো চচৰ লগতো পৰিৱেশন কৰিব পাৰে, কিন্তু আজি আমি যিহেতু ঘৰত থকা সাধাৰণ সামগ্ৰীৰে বনাইছোঁ, গতিকে আজি এইটো আমি চাহৰ লগতে খাম, টমেটো চচ ব্যৱহাৰ কৰা নাই। এতিয়া পকৰাখিনি ভজা হৈ গ'ল। এতিয়া আমি চাহ বনাম। চাহ বনাই চাহৰ লগত পৰিৱেশন কৰিম। যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আকৌ এটা নতুন ভিডিঅ'ত নতুন আহাৰে লগ পাম, তেতিয়ালৈ বাই বাই।